গোলাঘাটত উজ্বলি উঠিছে এটি উজ্জ্বল নক্ষত্ৰ। এতিয়া এই উজ্জ্বল নক্ষত্ৰটিৰ হেঙুলি আভাই সমগ্ৰ পৃথিৱীতে চানি ধৰিছে। এই গৌৰৱোজ্জ্বল নক্ষত্ৰটি কোন বাৰু জানেনে? সেইজনেই হৈছে গোলাঘাটৰ ডক্টৰ বিনয় কুমাৰ শইকীয়া, যিজন ব্যক্তিয়ে শান্তিস্বৰূপ ভাটনগৰ 2021 বৰ্ষৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা উত্তৰ পূৰ্বাঞ্চলৰ বিজ্ঞানী, যোৰহাট শাখা অধ্যক্ষৰ উপৰিও মানৱ সমাজত উপকৃত হোৱা ভালেসংখ্যক তথ্য উদ্ভাৱন কৰিবলৈ সক্ষম হোৱাৰ লগতে সমগ্ৰ ভাৰতবৰ্ষতে তেখেতৰ বিজ্ঞানৰ উদ্ভাৱনীয়ে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। উল্লেখযোগ্য যে ইতিহাসে গৰকা আন্তঃৰাষ্ট্ৰীয় বৃহৎ স্বেচ্ছাসেৱী অনুষ্ঠান গোলাঘাট ৰটাৰী ক্লাবে এটি গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰি বিজ্ঞানী ডক্টৰ বিনয় কুমাৰ শইকীয়াক সহস্ৰাধিক ৰটাৰিয়ানৰ উপস্থিতিত বিপুল সম্বৰ্ধনা জনোৱাৰ লগতে বিশিষ্ট বিজ্ঞানীজনক গোলাঘাট ৰটাৰী ক্লাবৰ সন্মানীয় ৰটাৰিয়ান হিচাপে অন্তৰ্ভুক্ত কৰা পৰিলক্ষিত হয়। গোলাঘাট ৰটাৰী ক্লাবৰ সভাপতি মিনুৱাৰা বেগমে আধৰা সম্বৰ্ধনা অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্বত থকা এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট গভৰ্ণৰ ৰটাৰিয়ান ইন্দিৰা গগৈ, ৰটাৰিয়ান বুলি গগৈ, সদ্য প্ৰাক্তন সভাপতি অমৃত হাজৰিকা, অৱসৰপ্ৰাপ্ত প্ৰবক্তা ডক্টৰ নৃপেন বৰুৱা আৰু আমন্ত্ৰিত অতিথি জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ ভূঞাকে প্ৰমুখ্য কৰি জ্যেষ্ঠ ৰটাৰিয়ানসকল উপস্থিত থাকি অনুষ্ঠানভাগ জীপাল কৰি তোলা পৰিলক্ষিত হয়। আপোনাক আজি এৱাৰ্ড সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু আপুনি গোলাঘাটৰ এজন সুসন্তান হিচাপে ছাত্ৰ ছাত্ৰীসকলক আপুনি কি ক'ব, কি মেছেজ দিব বিচাৰিছে? আজি গোলাঘাট ৰটাৰী ক্লাবে তেখেতলোকে সম্বৰ্ধনা অনুষ্ঠানলৈ আমন্ত্ৰণ জনালে। তেখেতলোকে মোক সন্মানীয় সদস্য হিচাপে তেখেতলোকে অন্তৰ্ভুক্ত কৰিছে। সেইবাবে মই তেখেতলোকে ধন্যবাদ জনাইছোঁ আৰু মই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ যে এটা ইণ্টাৰনেশ্যনেল এটা ক্লাবৰ সদস্য হিচাপে স্বীকৃতি হ'বলৈ পায়। মই ভাবোঁ যে ৰটাৰী ক্লাব গোলাঘাটে মই নিজেও দেখিছোঁ তেখেতলোকে যথেষ্টখিনি সামাজিক কামত ব্যস্ত আছে, ব্যস্ত হৈ আছে বা যথেষ্ট ক'ভিড হোৱাৰ আগৰ বা তাৰ পাছতো তেখেতলোকে যথেষ্টখিনি কাম কৰিছে। আৰু হয়, এই এনেকুৱা ধৰণৰ সামাজিক অনুষ্ঠানে আচলতে কি হয়, যিকোনো আমি ছাত্ৰ ছাত্ৰীসকলক বা মানে ৰাইজক এইটো ক'ব খোজোঁ যে আমি যিয়ে কৰোঁ, বিশেষ ছাত্ৰ ছাত্ৰীক বিশেষ ক'ব খোজোঁ আমি যিয়ে কৰোঁ, সেই ফলাফলটো সৰ্বশেষত সমাজে লাভ কৰিব লাগিব, সমাজৰ প্ৰতিজন ব্যক্তিয়ে তাৰ লাভ কৰিব। গতিকে ছাত্ৰ ছাত্ৰীসকলে জীৱনত যি প্ৰফেশ্যনেই তেওঁলোকে কৰক বা ডক্টৰ, ইঞ্জিনিয়াৰ বা চাইণ্টিষ্ট বা যিয়ে হ'বলৈ ইচ্ছা কৰক, কিন্তু তেখেতলোকৰ একেবাৰে শেষ পৰ্যায়ৰ সেই তেওঁৰ পঢ়া শুনা বা সেই প্ৰফেশ্যনৰ শেষ পৰ্যায়ৰ লাভালাভ কিন্তু সেই সমাজৰ প্ৰতিজন ব্যক্তি হ'ব লাগিব। গতিকে এনেকুৱা গোলাঘাটৰ পৰা জয়ন্ত কুমাৰ গগৈৰ ৰিপৰ্ট, নিজা খবৰ।